এইটো হৈছে DWM003 এইটো ডিজিটেকৰ মাইক দেখিছে ব্লুটুথ মাইক হয় ব্লুটুথ সিঙ্গল মাইক দেখুৱাইছোঁ ইয়াৰ পাৰফৰ্মেন্স আপোনালোকে পাইছে ইতিমধ্যে ভিডিঅ'ত ইয়াৰ পাৰফৰ্মেন্সৰ বিষয়ে বেলেগ দিনা কম আজি ডাবল মাইক এটা আনিছোঁ এই মাইকটো এইটো হৈছে DWM003 পাৱাৰ অন অফ বটম ইয়াত দেখুৱাইছে দেখিছে এইটো ইয়াৰ নিচিনা একেই ইয়াৰ আপাৰ ভাৰ্সন হয় মাইক টেষ্টিং ইতিমধ্যে আপোনালোকে যদি ভিডিঅ'বোৰ চাইছে অলপ পাইছে শৰ্টছ বিলাকত আৰু ইয়াৰ যেটো টেষ্টিং হ'ব সেই টেষ্টিংটো দেখুৱাম মই পিছত আজি অকল আনবক্সিং কৰি দেখুৱাইছোঁ এনে ধৰণৰ বহুত বস্তু আছে কিন্তু এইবোৰ আনবক্সিং কৰা নাই কিন্তু আপোনালোকক তাৰ টেষ্ট মই কৰি দেখুৱাব পাৰোঁ কেনেকুৱা ৰিজাল্ট পাইছোঁ মাইকৰ বিভিন্ন ধৰণৰ মাইক আছে উগ্ৰ মাইকলৈকে এইটো খুলিলো তো ইয়াৰ দামটো মই আপোনালোকক দেখুৱাই দিব খুজিছোঁ দাম হ'ল 2995 টকা ইয়াত ভালকৈ মন কৰিব এয়া হ'ল এইটো MRP তকৈ তলতে পোৱা হৈছে বাৰু দেখিছে বাকচটো এনেকুৱা খুবেই সুন্দৰ বাকচৰ ভিতৰত আছে এইটো মাইক্ৰফোন এইটো এটা আৰু এইটো এটা দুটা আৰু এইটো হ'ল সিঙ্গল এইটো ৰিসিভাৰ ইয়াৰ মাইক অলপ টেষ্ট কৰি আপোনালোকক দেখুৱাব খুজিছোঁ কেনেকুৱা দুটাক দিম ইতিমধ্যে চাৰ্জত আছে চাগে এই জ্বলিলে এইটো টেপিলে মানে জ্বলি যায় এইটো টেপিলে জ্বলিব জ্বলিলে দুটা লোৱা ৰিসিভাৰটো ইয়াত লগাই দিব লাগিব যদি আপোনালোকৰ OTG সিস্টেমটো যদি নচলে মানে কেমেৰা তেতিয়া OTG টো অন কৰি ল'ব লাগে হেতু কথা আপোনালোকে জানিব লগিয়া কথা মই জনাই দিছো কেমেৰা অন হৈ গ'ল USB compatible device বুলি কৈছে ওলাইছে গো এতিয়া গো তুমি জীবনত কি হম বুলি ভাবিছা ডাঙৰ হ'ব নাই এটা বুঢ়া হ'ব তো এতিয়া দৌৰ যাচোন দুইটা এটা অলপ ওলাই দে নগৰা অলপ দৌৰলে যাগে অলপ দৌৰলে গৈছে এতিয়া ডিসটেন্সটো কৰিছো অলপ পিছলে কৈ থাক কোৱা কিবা এটা কোৱা আপুনি ক হে তোমাৰ সবকিটা হো কেলে দিছে সবকিটা কেলে হ'ব এতিয়া ডিসটেন্সটো যথেষ্ট আছে 2 মিটাৰ মান ডিসটেন্সত আছে এই ডিসটেন্সখিনিত মই এতিয়া সাউন্ডটো শুনাই দিছো আপোনালোকে ইমানখিনি টেষ্ট কৰি দেখালো আনবক্সিং দেখালো কেনেকুৱা হয় ৰিভিউ হেতু পিছত পৰ্যায়ত দিম অলপ দিন ইউজ কৰাৰ পিছত কিন্তু তাৰ আগতে কেনেকুৱা সাউন্ড কোৱালিটি আপোনালোকক শুনাই দিছো এই কেমেৰাৰ পৰা শুনাই দিছো আৰু তাৰ পিছত আপোনালোকক ইয়াৰ ৰিয়েল মাতটো শুনাই দিম ইয়াৰ পৰা শুনাই দিছো প্ৰথমতে হ'ব মই এইটো বন্ধ কৰিছো সাউন্ডটো শুনাইছো তুমি জীবনত কি হম বুলি ভাবিছা ডাঙৰ গো আপুনি কো হে তোমাৰ সবকিটা হো কেলে দিছে সবকিটা কেলে হো দি টোপন ধৰিছে কো টোপনি দেখিছে দুইটা ডিসটেন্সত থকাৰ পিছতো সাউন্ডটো বহুত বঢ়িয়া ওলাইছে তো ইমানখিনিলৈকে আপোনালোক দেখুৱাই দিলো ভৱিষ্যতে ইয়াৰ বিষয়ে আৰু শুনাম নহয় কি হ'ব তুমি জীবনত কি হম বুলি ভাবিছা ডাঙৰ হ'ব নাই আৰু এতিয়া বুঢ়া হ'ব এতিয়া অলপ ডিসটেন্সটো মানে আগলে কক কোৱা কিবা এটা কোৱা কক আপুনি কক হে তোমাৰ সবকিটা হো কেলে দিছে সবকিটা কেলে হো দি টোপন ধৰিছে কো টোপনি কালি ৰাতি টোপনি ক্ষতি কৰিলা নি কে টোপনি ক্ষতি হ'ল ডিসটেন্সখিনিত মই এতিয়া সাউন্ডটো শুনাই দিছো আপোনালোকে ইমানখিনি টেষ্ট কৰি দেখালো আনবক্সিং দেখালো কেনেকুৱা হয় ৰিভিউ হেতু পিছত পৰ্যায়ত দিম অলপ দিন ইউজ কৰাৰ পিছত